নমস্কাৰ, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ কোমোৰাৰ ভাজি। এই ভাজিখন মই অলপ বেলেগ ধৰণে বনাইছোঁ। আপোনালোকে বাৰু কেতিয়াবা এনেধৰণে বনাই খাইছেনে? যদি নাই বনোৱা তেনেহ'লে এবাৰ বনাই খাই চাবচোন। এই ভাজিখন অতি সোৱাদ লগা হয়। কোমোৰাডোখৰ কাটি লৈ বুকুৰ জিম অংশ অলপ গুচাই ল'লোঁ আৰু বাকলিখিনি ভালদৰে গুচাই ল'লোঁ। কোমোৰাখিনি গুচাই হোৱাৰ লগে লগে কোমোৰাৰ পিঠি অংশত চুৰিখনেৰে ভালদৰে টচিয়াই ল'লোঁ, যাতে ভাজিখন বনাওঁতে কোমোৰাৰ ভিতৰত নিমখ, হালধি আৰু মছলা ভালদৰে সোমাই পৰে। এতিয়া কোমোৰাখিনি দেখুওৱাৰ দৰে সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীখন অলপ সময় গৰম হ'বলৈ দিলোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তাত দি দিছোঁ অলপমান মই মিঠাতেল। তেলখিনি ভালদৰে গৰম হোৱাৰ লগে লগে ইয়াতে দিছোঁ কেইটামান কালজিৰা। কালজিৰাখিনি ভালদৰে ভাজি হোৱাত ইয়াতে দিলোঁ কাটি থোৱা অলপমান পিঁয়াজ। পিঁয়াজখিনি অলপ সময় ভাজি লৈ ইয়াতে দি দিছোঁ 2টা কেঁচা জলকীয়া আৰু তেজপাত। এতিয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'লোঁ আৰু ইয়াতে দি দিলোঁ 1 চাহ চামুচ আদা নহৰুৰ পেষ্ট। এই আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভালদৰে ভাজি ল'লোঁ আৰু ইয়াত দি দিলোঁ এতিয়া জিৰা গুড়া, ধনিয়া গুড়া আৰু অলপ কাশ্মীৰী জলকীয়া গুড়া। এইখিনি এতিয়া মই ভালদৰে এবাৰ মিহলাই দিলোঁ আৰু এই মিহলি হোৱাৰ পাছত ইয়াতে মই দি দিছোঁ অলপমান হালধি গুড়া আৰু অলপমান মিট মছলা। এই গোটেই মছলাখিনি ভালদৰে মিহলাই এতিয়া জ্বলি নাযাবৰ কাৰণে মই ইয়াতে দি দিছোঁ অলপমান পানী। এতিয়া মছলা আৰু পানী ভালদৰে মিহলাই ল'লোঁ আৰু পানী শুকাই মছলাৰ পৰা তেল বিৰিঙালৈকে ভালদৰে ভাজি ল'লোঁ। যেতিয়া তেল বিৰিঙিব ধৰিলে ইয়াতে মই দি দিলোঁ আগতে বনাই থোৱা সৰিয়হৰ পেষ্টখিনি। এইখিনিও এতিয়া আকৌ ভালদৰে মিহলাই ল'লোঁ। মছলা আৰু সৰিয়হ ভালদৰে মিহলি হোৱাৰ লগে লগে ইয়াতে মই দিলোঁ আগতে কাটি থোৱা কোমোৰাখিনি আৰু গোটেইখিনি আকৌ ভালকৈ মিহলাই ল'লোঁ। ভালদৰে মিহলি হোৱাৰ লগে লগে ইয়াতে দি দিছোঁ সোৱাদ অনুযায়ী নিমখ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'লোঁ আৰু গেছৰ ফ্লেমটো কমাই ঢাকন মাৰি 5 মিনিটৰ কাৰণে মই সিজিব দিলোঁ। এতিয়া ঢাকনখন খুলি ভাজিখিনি আকৌ মই ভালদৰে মিহলাই ল'লোঁ আৰু 80% সিজাত ইয়াতে মই দি দিলোঁ অলপমান পানী। পানীখিনি দি উতল অহাৰ লগে লগে ইয়াতে দি দিছোঁ মই অকণমান চেনি, যিহেতু কোমোৰা অকণ টেঙেচি হয়। আকৌ পুনৰবাৰ গোটেইখিনি ভালদৰে মিহলাই এতিয়া ঢাকন মাৰি দিলোঁ। আনফালে মই গাখীৰৰ সৰ অলপ লৈ ভালদৰে ফেটি ল'লোঁ আৰু ঢাকনখন খুলি এই সৰখিনি তাতে মই ঢালি দিলোঁ। এতিয়া ভাজিত ঢালি দিয়া সৰখিনিৰ লগত গোটেই ভাজিখিনি ভালদৰে মিহলাই দিলোঁ। এয়া চাওক, মোৰ ভাজি সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।